হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখন সকলোৱে চাই ভাল পায় চাগে। আহকচোন সম্পূৰ্ণ পৰিয়ালটোৰ লগতে চিনাকি হওঁ আমি। তাৰ আগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই ভাল পায় তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া আমি আপোনালোকৰ কাৰণে আমি বহা জেগাটো সলনি কৰিছোঁ। এয়া নৈ চৰিত্ৰ কৰা স্নিগ্ধা গগৈ, আমাৰ কাবেৰী বৰা ৰূপসজ্জা কৰিছে, মেকআপ আৰ্টিষ্ট। আৰু এয়া হৈছে মাধুৰিমা বাইদেউ, মাৰ চৰিত্ৰ কৰিছে। এয়া মিনু বাইদেউ আইতা। এয়া হৈছে মেঘা, নিৰ্মালী। এয়া হৈছে নীলদা, মনোজ। আৰু এয়া হৈছে আমাৰ মীনা ইংতি, গগৈনী কেৰেক্টাৰ এটা কৰিছে। আৰু এয়া আমাৰ লাটু ছেট কৰিছে। আৰু এয়া হৈছে আমাৰ কেমেৰা পাৰ্চন। এয়া আকৌ পৰিচয় কৰাই দিছোঁ, বিমান। অৰূপ বৈশ্যক দেখুৱাব কৈছে, কুণাল দাক দেখুৱাব চাব খোজে। গোটেইখিনি একেবাৰে চাব মন যায়। এয়া হৈছে চবতকে গালি খাই থকা এটা চৰিত্ৰ, নীল। আৰু এটি চৰিত্ৰ যে গালি খাই আছে, গতিকে মেঘা কি ক'বা? বহুত গালি খাইছা মানুহৰ পৰা। গালি বহুত খাইছো দেই, আচলতে গালি খাবলগীয়া কামেই কৰিছো, গতিকে গালি খাইছো। কিন্তু এতিয়া আমাৰ যিহেতু দেৱজিৎ দাই ক'লেই তাৰ আঁৰত কিবা এটা কাহিনী আছে, গতিকে চাগে পিছলৈ গালি নাপাৰিব বুলি আশা কৰিছো। কিন্তু এতিয়া যিখিনি কাম কৰিছো গালি খাবলগীয়া কামেই কৰিছো। আপোনালোকৰ গালিখিনি মই আশীৰ্বাদ হিচাপে লৈছো। নীলদা বাৰু কিয় ইমান অভিমানী, পিছে সঁচাই নে? সঁচা অৰ্থত মই ইমান অভিমানী নহয়, আৰু মই সঁচাকৈ হাঁহিব পাৰোঁ, কিন্তু কেৰেক্টাৰটো এনেকুৱা যে মই হাঁহিব নোৱাৰোঁ। হাঁহি দিলে মানে কেৰেক্টাৰটোৰ পৰা ওলাই যাওঁ। চ' সকলোৱে ভাবে মই বহুত খঙাল, আৰু কিমান লিখিছে, কিন্তু মোৰ কাৰণে সেইখিনি হ'ল আশীৰ্বাদ। চাই থাকক দুবৰি, নিশ্চয় ভাল পাব। আৰু আমাৰ ভাল ডাইৰেকশ্যন আৰু দেৱজিতে ভাল কৰিছে। নৈয়ে এয়া চাহ আৰু বিস্কিট খাই আছে। এয়া হৈছে নৈ। খাই থাকে বহুত বেয়াকে কৈ জানেনে, খাব এতিয়া ডাইলগ এটা কৈ দিছোঁ, নাটকৰ ডাইলগবিলাক মুখস্থ থাকে, মই কৈ দিছোঁ। ঐ দেউতাক বোৰ এনেকুৱা হ'ব লাগে, বুজিছ? তেতিয়া মুঠৰে পাহৰ জন্ম নহয় এই দুনিয়াত। প্ৰেম মৰম বিচাৰি বিচাৰি হাহাকাৰ কৰি ফুৰা এটা পাগলৰ জন্ম নহয় এই দুনিয়াত। এইটোৱে আৰু আছে দীঘল, ইমান দীঘলীয়া নকৰোঁ, বাকী অনুষ্ঠানবিলাক চলি থাকক। হয় আপোনালোকে আৰু নিৰ্মালীৰ কথাই সুধিছে কিয় ইমান নিগেটিভ ৰোলত অভিনয় কিয় কৰে হৈছে? ইয়াতে সুধি এটা কথা মই কওঁনে, এইটো বস্তু মোৰ গাত দুখ নহয় দেই। মোক যি দিছে নাট্যকাৰে সেইমতে মই কৰিছো। আৰু আপোনালোকৰ গালিখিনি শুনি প্ৰথমে মোৰ বহুত বেয়া লাগিছিলে 3 দিনমান, কিন্তু এতিয়া মই সেই বস্তুখিনি বুজি পাইছো। মই সেইখিনি আশীৰ্বাদ হিচাপে লৈছো, আৰু মই চেষ্টা কৰি যাম মই চৰিত্ৰটো ভালদৰে কৰিবলৈ। আৰু আমাৰ ডাইৰেক্টৰ আমাৰ ইনু বাই বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আমাৰ লগত তেওঁ বহুত মানে আমাতকৈ বেছি তেওঁৱে বেছি কষ্ট কৰিছে আচলতে, চিন এটা দেখুৱাওঁতে, ড্ৰামাটো দেখুৱাওঁতে। গতিকে মই ইনুবাক মই নিৰাশ কৰিব নোৱাৰোঁ। আপোনালোকে গালি দিলেও দিব, কিন্তু মই চৰিত্ৰটো কৰিবই লাগিব। নিৰ্মালী বা এইবাৰ থিয়েটাৰত নাই নেকি? থিয়েটাৰত আছিলে, মোৰ এগ্ৰিমেণ্ট হৈছিলে হেঙুল থিয়েটাৰৰ সৈতে, কিন্তু আমাৰ হেঙুল থিয়েটাৰ এইবছৰ যিহেতু নহয়, কিন্তু নেক্সট ইয়েৰ মই হেঙুল থিয়েটাৰৰ মঞ্চত মোক দেখিবলৈ পাব আপোনালোকে। অ'কে, থেংক ইউ। এপ্ৰিচিয়েট কৰাৰ বাবে ধন্যবাদ জনালোঁ। আপোনালোকে ধাৰাবাহিকখন চাই আছেনে, কেনেকুৱা পাইছে? আৰু কিবা যদি সুধিব লগা আছে সুধিব, আৰু যদি কিবা ভুলো দেখিছে তেনেহ'লে আমাক আঙুলিয়াই দিব। আমি সকলোৱে যথেষ্ট কষ্ট কৰিছোঁ। স্নিগ্ধা, নিৰ্মালী আৰু দীপান্বিতা বা অভিনয়বোৰ ভাল হৈছে।
ধন্যবাদ ধন্যবাদ কোনে কৈছে ধন্যবাদ বহুত মুন কুমাৰ ডাইলগ এটা ক'ব লাগে ডাইলগ অঁ সেইটোৱে বৰ টান কাম দিয়া তথাপিতো নীলৰ এটা ডাইলগ আপোনালোকে কি ক'ম ডাইলগ মনতে নহা হৈছে ন ইমান ডাইলগ ক'লোঁ চব তুমি মাক লগ পোৱা কিমান দিন হৈছে মাত্ৰ 3 বছৰ যোৱা 32টা বছৰে মই মাক লগ পাই আছোঁ তুমি মাৰ বিষয়ে কিবা এটা কথা কোৱাৰ আগতে এইখিনি কথা তুমি নিশ্চয় মনত ৰাখিবা থেংক ইউ মনোজ দেখিছে সুধিছে মোৰ কাষ্টিং কৰাটো কোনে ভাবিছিলে তাক তেওঁ থেংক ইউ দিব বিচাৰিছে বোলে মোক কাষ্টিং কৰা কথাটো কোনে ভাবিছিলে নিপনে সুধিছে নিপন আচ্ছা নিপন অৰূপ বৈশ্যৰ কথাটো মোক আমাৰ পৰিকল্পনা যিয়ে কৰিছে ৰাজেশ ভূঞা তেখেতে কৈছিলে যে অৰূপ বৈশ্যক আপুনি চাব পাৰে তো অৰূপ বৈশ্যক মই সুধিলোঁ যে অৰূপ তেতিয়া লখিমপুৰত আছিলে অৰূপলৈ মই ফোন কৰিছোঁ যে অৰূপ এনেকৈ কেৰেক্টাৰ এটা আছে মোৰ মেগা চিৰিয়েলত তুমি কৰিবা নেকি তাৰপিছত সি চিধাই গ'লে কৰিম তেওঁ ক'লোঁ নহয় আগতে তুমি মোৰ স্ক্ৰিপ্টখন পঢ়ি চোৱা তাৰ পাছত তুমি য়েছ অৰ ন' ক'বা ইয়াৰ পাছৰখিনি নমস্কাৰ মোৰ ইনোভাৰ ফোন আহিছিলে লখিমপুৰত থাকোঁতে লখিমপুৰত মই এটা গান কৰিব গৈছিলোঁ তেতিয়া মই ফোনটো চাৰ্জত লগাব গৈছিলোঁ এনেকৈ ইনোভাৰ ফোন আহিলে মই ইনোভাৰ ফোনটো ৰিচিভ কৰিলোঁ ইনোভাৰ ক'লে এনেকুৱা এখন চিৰিয়েলৰ কাৰণে তোমাক ভাবিছোঁ কেৰেক্টাৰ এটা তুমি কৰিব লাগে মইতো একে আশাৰে কৈছোঁ যিহেতু ইনোভাৰ ডাইৰেকশ্যনত মই আগতেও কাম কৰিছোঁ টুপ টুপ সপোন খেৰে কৰিছোঁ শাহু বোৱাৰী কৰিছোঁ বিভিন্ন কেৰেক্টাৰ কৰিছোঁ ইনোভাৰ ডাইৰেকশ্যনত গতিকে এইবাৰ যিহেতু কৈছে লগালগ মই কৈছোঁ কিন্তু ইনোভাৰ মোক কৈছে ৰ'বা কৰাৰ আগতে তুমি চিন্তা কৰিব লাগিব যে স্ক্ৰিপ্টখন আগতে তুমি পঢ়িব লাগিব তাৰপিছতহে তুমি ডিচিশ্যন মোক দিবা যে মই কৰিম নে নকৰিম মই যিমানে কৰিম বুলি কওঁ এনেকুৱা আগতে স্ক্ৰিপ্ট পঢ়িবলৈ দিয়ে তাৰপিছত লখিমপুৰৰ পৰা ৰাতিপুৱা আহিয়ে মই এইবাক লগ কৰিছোঁ আৰু এইখিনি জেগাত নহয় এইখিনি জেগাত লগ কৰিছিলোঁ বেলেগ এটা জেগাত মই লগ কৰিছোঁ ইমাক তাৰ পৰা মই স্ক্ৰিপ্ট নিছোঁ স্ক্ৰিপ্টকেইখন নি পেলাই মই 25টা এপিছড ৰাতি 2টা বজাৰ ভিতৰত পঢ়ি শেষ কৰিছোঁ তাৰপিছত মই ধুনীয়া চিৰিয়েল আৰু মোৰ চকু পানী ওলাই গৈছিলে সেই এপিছডকেইটা পঢ়োঁতে তাৰপিছত ইনোভাক কৈছোঁ ইনোভা মই কৰিম এই চিৰিয়েলখন আপুনি মোক তেনেকৈ মেঘাৰ গালি খাই থকাৰ কাৰণে আপোনালোকে কিবা পৰামৰ্শ দিব নেকি তোমাৰ কিয় ইমান মন বেয়া হৈছিলে মন মোৰ বেয়া হোৱা নাছিল কিন্তু ভাল লাগিছে কৰি বেলেগ বেলেগ কেৰেক্টাৰ কৰিব লাগে কৰিছোঁ নেগেটিভ হওক পজিটিভ হওক কি অনুৰোধ কৰিম আপোনালোক সকলোৱে যেন আমাৰ চিৰিয়েলখন চাই দুবৰি দলিচা সকলোৱে চাব আমাক এনেকৈ মৰম দি থাকিব আপোনালোকে এনেকে আশীৰ্বাদ দি থাকিব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ যে আমাৰ চিৰিয়েলখন চাই আপোনালোকে ইমান সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে আৰু আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি আমাক পঠিয়াওক গতিকে আপোনালোকে চাইছে গতিকে বহুত বহুত ধন্যবাদ আৰু ভাল ভাল কমেণ্ট ভাল বেয়া সকলোবোৰ চিৰিয়েলখনৰ ভাল বেয়া সকলোবোৰ কমেণ্ট আপোনালোকে কৰিব ভিডিঅ' আকাৰত আমালৈ পঠিয়াব সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ কাৰণ আমি শ্বুটিঙৰ মাজত টি ব্ৰেকত আমি এই লাইভত আহিছোঁ ধন্যবাদ